হেল্ল' এভৰিৱান, হেপাহৰ বাটৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা চিকেনৰ ৰেচিপি লৈ আহিছোঁ। ঘৰতে কেনেদৰে সহজ উপায়েৰে আমি চিকেনৰ এটা চালাড বনাব পাৰোঁ আহকচোন চাই লওঁ। প্ৰথমে মই চিকেনখিনি সৰু সৰু টুকুৰা কৰি নিমখ, হালধি আৰু মিট মছলা, গৰম মছলা আৰু জিৰা গুড়ি গোটেইখিনি ভালদৰে সানি ল'লোঁ আৰু অকণমান মিঠাতেল দি 20 মিনিটমান ৰখোৱাৰ পাছত মই এডাল শলাত এনেদৰে সুমুৱাই ল'লোঁ যাতে গোটেইখিনি মই এফালৰ পৰা পুৰি যাব পাৰোঁ। আপোনালোকে জুই থাকিলে জুইটো সেকিব পাৰে, বেছি ভালহে হয় জুইত সেকিবলৈ। ভালদৰে ঘূৰাই ঘূৰাই চব ফালৰ পৰা সেকিছোঁ কাৰণ সিজিলে বস্তুখিনি খাই ভাল লাগিব। আৰু গেছত মই গেছটো কম বেছি কৰি পুৰিছোঁ আৰু অকণমান ফাঁক কৰি কৰি দিছোঁ যাতে মাংসখিনি সিজি যায়। আপোনালোকে হাতেৰে চুই নিদিব, এখন চামুচ লৈ তেনেকৈ লৰাই লৰাই দিব। মোৰ পুৰা গোটেইখিনি হৈ গৈছে। অকণমান ৰখোৱাৰ পাছত মই এইখিনি নমাই আনিম। এয়া চাওক, মোৰ হৈ গ'ল এইখিনি পুৰা, প্ৰায় গোটেইখিনি পুৰা হৈ গ'ল আৰু সিজিছেও। মই চুই চাইছিলোঁ, আপোনালোকে গৰমে গৰমে চুই নিদিব, কিন্তু এইখিনি সিজিছে বুলি গম পোৱা যায়। আপোনালোকে শলাডাল লোহাৰৰ ল'ব, মোৰ এডাল লোহাৰৰ হয় শলাডাল। এতিয়া এইখিনি বনাবৰ কাৰণে লাগিব মোক ধনিয়া পাত আৰু লৈ লৈছোঁ কুটকুৰা জলকীয়া এটা আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ আৰু অকণমান নেমু। এতিয়া শলাডালৰ পৰা মই গোটেইখিনি উলিয়াই ল'ম। আৰু এই চালাডটো অকণমান গৰম হৈ থাকিলে খাবলৈ বেছি ভাল হয়। মাংসখিনি অকণমান গৰম গৰম হৈ থাকিলে খাবলৈ ভাল লাগে। এতিয়া এইখিনি মই ভালদৰে এৰুৱাই ল'ম। এয়া চাওকচোন, গোটেইখিনি কোমল কোমলকৈ ইমান ধুনীয়াকৈ এৰাইছে। আপোনালোকে যিটো কোমল মাংস হয় সেইটো ল'ব, তেতিয়া মাংসখিনি মানে ধুনীয়াকৈ সিজি যায়। হাড়দি নাথাকা যিখিনি কোমল মাংস হয় সেইখিনি ল'ব আপোনালোকে। এতিয়া ধনিয়া পাতখিনি মই ভালদৰে কুটি ল'ম। কুটকুৰা জলকীয়া দিছোঁ, আপোনালোকে খোৱা অনুযায়ী দি ল'ব। অকণমান নেমু ৰস, অকণমান নিমখ আৰু এতিয়া দিম কেঁচা মিঠাতেল। এইখিনি এতিয়া আৰু পূৰা সানক। এই চালাডটো অকল ভাতৰ লগতেই যে খাম সেইটো নহয়, আপোনালোকে এনেও খাব পাৰিব। কেতিয়াবাতো আমি ফুড ফেষ্টিভেলবিলাকত এনেকুৱা ৰেচিপিবিলাক আমি খাওঁ আৰু আপোনালোকে এনেদৰে খাই চাবচোন। এটা সুন্দৰ মানে ৰেচিপি ঘৰতে আপোনালোকে তৈয়াৰ কৰি বনাই খাব পাৰিব আৰু কম সময়তে কম খৰচত আপোনালোকে এনেদৰে বনাই খাওক আৰু বনাই খাই মোলৈ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আজি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, এটা লাইক আৰু কমেণ্ট কৰিব। আৰু নতুন নতুন ৰেচিপিৰ সৈতে মই আপোনালোকৰ ওচৰলৈ লৈ আহিম। তেতিয়া আপোনালোকৰ আগত টেষ্ট কৰি দেখাব অকণমান মোৰ হাজবেণ্ডে। কুটকুৰা জলকীয়া দি দিছোঁ, জ্বলা পাবা কিন্তু দেই। যিসকল মোৰ চেনেলৰ নতুন দৰ্শক তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই।